NISHTHA FLN Course to Diksha এপত কিদৰে সম্পূৰ্ণ কৰিব কমপ্লিট কৰিব এই সম্পৰ্কে এই ভিডিঅ'ত দিয়া হৈছে। ইয়াৰ আগৰ ভিডিঅ'ত ৰেজিষ্ট্ৰেশ্যন আৰু কিদৰে কোৰ্সটো বিচাৰি পাব তাৰ সম্বন্ধে দিয়া হৈছে। প্ৰথমে আমি দিক্ষা এপটো ওপেন কৰিম। ওয়েলকাম টু দিক্ষা। ইয়াৰ পাছতে আমি বাৰটোত যাম। বাৰটোত গৈ ট্ৰাই নিউ এক্সপিৰিয়েন্স তাতে ক্লিক কৰিম আৰু ইয়াতে দেখা নীলা এই অপশনটো NISHTHA অনলাইন টেপ হিয়াৰ ফৰ NISHTHA FLN কোৰ্সেছ তাতে আমি কোৰ্সটো কমপ্লিট কৰিব পাৰিম। ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পাছতে আমাৰ ইংৰাজী ভাষা আৰু অসমীয়া ভাষা দুইটা ভাষাতে পাব পাৰিম। ইয়াৰ উপৰি আমি অন্যান্য ভাষাসমূহতো পাব পাৰিম। তাৰ বাবে আমি প্ৰফাইলত আমাৰ লেংগুৱেজটো হলাব লাগিব, মিডিয়ামটো হলাব লাগিব। মিডিয়ামটো হলাবৰ কাৰণে আমি পুনৰ বেক হৈ প্ৰফাইলত গৈ এডিট কৰিব লাগিব। ইয়াতে আমি তলৰ এই অপশ্যনটো ক্লিক কৰিম। ইয়াতে এডিট অপশ্যনত মিডিয়ামটো আমি এডিট কৰিব পাৰিম। এডিট অপশ্যনটো ক্লিক কৰিম। ক্লিক কৰিলে ইয়াতে বোৰ্ড মিডিয়াম আমি এনেকৈ যি ভাষাৰ প্ৰয়োজন হয় হিন্দী, মণিপুৰী, মিচিং, ৰাভা, বড়ো, বেংগলী, হিন্দী সো আমি এইকেইটা পাব পাৰিম। সেভ কৰিম, আকৌ বেক কৰিম। বেক কৰিম আমি NISHTHA FLN কোৰ্সটোত ক্লিক কৰিম। ইয়াতে আমি কোৰ্সটো কমপ্লিট কৰিব লাগিব এই অপশ্যনটোৰ জৰিয়তে। ইয়াতে আমি সাপোজ অসমীয়া অপশ্যনটো সিলেক্ট কৰিম। তলতে আছে অসমীয়া পাঠ্যক্ৰম। ইয়াতে কোৰ্স কন্টেন্টছখিনি আহিছে আৰু ইয়াত আমি এতিয়া জয়েন কৰিব লাগিব। জয়েন কোৰ্স ক্লিক কৰিম। ক্লিক কৰিলে এনেধৰণে আহিব। আই এগ্ৰি টু শ্বেয়াৰ মাই প্ৰফাইল। তলত এইটো টিক কৰিব লাগিব আৰু শ্বেয়াৰ কৰিব লাগিব। নীলা আখৰ শ্বেয়াৰ কৰিব লাগিব। এনেদৰে কোৰ্সটো জয়নিং হৈ যাব। সো ইয়াতে 24% এই প্ৰফাইলৰ জৰিয়তে কমপ্লিট কৰা আছে, সেইকাৰণে কমপ্লিটেড দেখাইছে। যিসকলৰ আৰম্ভ কৰিব ষ্টাৰ্ট লাৰ্নিং হ'ব আৰু এইটো 0% কমপ্লিটেড দেখাব। সো ষ্টাৰ্ট লাৰ্নিং বা কণ্টিনিউ লাৰ্নিং এই নীলা অপশ্যনটোত আমি ক্লিক কৰি যাম। ক্লিক কৰিম, এনেধৰণে আহিব। প্ৰথম কণ্টেন্টছটো প্লে কৰিম। প্লে কৰাৰ পিছত আমাৰ কণ্টেন্টছটো দেখা পোৱা যাব। ইয়াতে দুটা পেজ আছে। সাপোজ আমি পঢ়ি শেষ কৰিলোঁ। সো এই ইয়াতে আপ নেক্সট নীল হালধীয়া তাতে ক্লিক কৰিব লাগিব। তেতিয়া নেক্সটত আমি গুচি যাম নেক্সট কণ্টেন্টছৰ কাৰণে। সো ইয়াৰ পিছত আকৌ নেক্সটৰ কাৰণে প্লে কৰিম। আকৌ পাছৰ কণ্টেন্টছটো আহিব। এনেদৰে ইয়াতে 8টা পেজ আছে, এইকেইটা কমপ্লিট কৰিলোঁ। সো নেক্সট কৰিলোঁ, হালধীয়া ক্লিক কৰিলোঁ, আকৌ প্লে কৰিলোঁ, নেক্সট। এনেধৰণেৰে আমি ইটোৰ পাছত ইটো কণ্টেন্টছ কমপ্লিট কৰি গৈ থাকিব পাৰিম। কমপ্লিট কৰি মনত ৰাখিব যাতে আমি কমপ্লিট কোৰ্সটো পঢ়ি আৰু ভিডিঅ'সমূহ চাই যাওঁ। আৰু শেষত 27 নং যিটো কণ্টেন্টছ আছে তাতে কুইজ উঠিব, যিখিনি আপুনি প্ৰিভিয়াছ কোৰ্সটো কৰি প্ৰিভিয়াছ মানে এই কোৰ্সটো পঢ়ি আপুনি যিখিনি জ্ঞান অৰ্জন কৰিলে তাৰ এটা এছেছমেণ্ট। সো এইকেইটা কুইজ আকাৰত এই কুৱেশ্যন 20টাৰ পৰা 40টালৈকে দিব। এইকেইটা আমি এনচাৰ দিব লাগিব। সো এইকেইটা আমি এনচাৰ দিম। এনেধৰণে এনচাৰ দি যাম আৰু ইউ জাষ্ট কমপ্লিটেড। সো 40 আউট অফ 40 কুৱেশ্যন আছিলে, শেষ হ'ল। সো আমি নেক্সট কৰিম। তাৰপিছত আৰু এটা লাষ্ট অপশ্যন এটা আছে, তাক প্লে কৰি দিম। প্লে কৰি দিলে কোৰ্স কমপ্লিট। সো
সো যদি 15 দিনৰ ভিতৰত আপুনি সাৰ্টিফিকেটখন লাভ কৰিব যদি আপুনি 100% কমপ্লিটন কৰিছে আৰু 3 এটেম্পছত যদি 70% হে আপুনি পাবলৈ সক্ষম হৈছে কিন্তু 24 আৱাৰ্ছতে পাব যদি আপোনাৰ কোৰ্স প্ৰগ্ৰেছ 100% হৈছে সো আমি ইয়াতে কমপ্লিট হৈছে এক্সিট কৰিম এক্সিট কৰাৰ পাছতে তো কাটি দিম কাট কৰিম স্ক্ৰীনখন ইয়াতে ৰিভিউ স্ক্ৰীনখন কাট কৰিম কাট কৰাৰ পাছতে ইয়াতে দেখাব কংগ্ৰেচুলেশ্যনছ ইউ হেভ সাকসেসফুলি কমপ্লিটেড দিস কোৰ্স সো আমি এতিয়া বেক কৰিম এনেধৰণে দেখাব বেক কৰিম আমি সাৰ্টিফিকেটখন ক'ত পাম সাৰ্টিফিকেটখন পাবৰ কাৰণে আমি প্ৰফাইল অপচনত যাব লাগিব বেক কৰিম এই প্ৰফাইল তলত থকা ৰাইট কৰ্নাৰত একেবাৰে তলত আমি প্ৰফাইল অপচনটো পাম এটো ক্লিক কৰিম তেতিয়া আপোনাৰ প্ৰফাইলটো ওলাব ইয়াৰ তলতে এই কোৰ্সটো দেখাব তাতে আপুনি সাৰ্টিফিকেটখন পাব যদি আপুনি তৎক্ষণাত নাপায় পাছত আপুনি চেক কৰি থাকিলে সাৰ্টিফিকেটখন লাভ কৰিব পাৰিব